everyone. ৰাতিপুৱা উঠিলোঁ 6টা বাজিলে দেউতাই গেট খুলিবলৈ গৈছে বৰষুণ এই ফুলবোৰৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে ৰাতিপুৱা উঠি সেউজীয়া দেখিব পালে ভাল লাগে তাত আৰু চৰাইৰ কিচকিচিয়া শব্দ মনটোৱে ভাল লাগি যায় সকলোকে গুড মৰ্ণিং কোৱা হৈ গ'ল এতিয়া মই গা ধুবলৈ যাওঁ এতিয়া আহিলোঁ পাকঘৰ চাহ বনাওঁ মই পানীখিনি গৰম আছিলে সেইবাবে চামুচখন লাৰিব লগা হ'ল You just always been a tighter rushes I've been laid back, yeah I don't wanna skip steps, you know that So if you're with it, then say yeah I just need a little bit of patience You need me, I know that you've been waiting Down my number twice, promise I'll pick up the line I see you worried, don't gotta ask why you like it Yeah, Mr. Obesa তেও যাবই সেইবাবে তেও দিলোঁ হাই এভৰিৱান কি খবৰ ভালনে সকলোৰে মোৰ চেনেল মনিকা ব্লগলৈ আপোনালোক সকলোকে আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ চাহ পানী হৈ গ'ল মোৰ মিষ্টাৰক দিলোঁ তেও খালে গ'ল এতিয়া আমিও খালোঁ এতিয়া মনিকি খোৱাব বাকী আছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মোৰ নিকিৰ কাম হ'ল তাইক খোৱালোঁ গা ধুৱালোঁ কমপ্লিট মানে কমপ্লিট নহয় এতিয়া ভাত বনাব যাব লাগিব এতিয়াহ'লে আজি এটা চাটনি বনাম কিহৰ চাটনি বনাম আপোনালোকক আনাৰ পৰা দেখাম মই ৰঙালাও আপোনালোকে দেখি আচৰিত হ'ব পাৰে যে ৰঙালাও পাত ক'ত উঠিছে কিন্তু এই পাত এনেই হৈছিলে কাটি দিব ওলাইছিলে ভাইটি মায়ে কাটিব নিদিলে এতিয়া আগবোৰ হালি আহিছে সেইবাবে কাটি দিয়াতকৈ কোমল পাতকেইটা আনি চাটনি বনাব পাৰিম তেতিয়াহ'লে দেখুৱাওঁ আপোনালোকক চাই থাকিব এনেকুৱা কোমল পাতটো ছিঙিব লাগিব এই কোমল পাতটো ছিঙিব লাগিব কোমল পাতটো ছিঙিব লাগিব একেবাৰে এইটো কাটি পেলাই দিয়াতকৈ সেইবাবে দেখুৱাওঁ আপোনালোকক খাই চাবচোন বহুত টেষ্টি হয় এবাৰ খালে খাব মন যাব আমাৰ ইয়াৰ ৰঙালাও দেখিছে আপোনালোকে এনেই কাটি দিয়াতকৈ হৈ আছে চব্জি বনাই আছোঁ আৰু এইফালে মই কুন্দুলি ভাজি আছোঁ মই খাই ভাল পাওঁ আপোনালোকে ভাল পাই যদি কমেণ্ট কৰি জনাবচোন ইয়াৰ দাইলত মই কঁঠালৰ গুটি দি দিছোঁ এয়া কঁঠালৰ গুটি এতিয়া মই পাতকেইটা ধুই লৈছোঁ আৰু নহৰু লৈছোঁ আদা এটুকুৰা লৈছোঁ আৰু জলকীয়া দুটা লৈছোঁ এইখিনি এতিয়া অলপ ভাজি ল'ম নহ'লে ৰঙালাও পাতত থাকে আৰু সেইবাবে ভাজি ল'লে ভাল লাগে গৰমৰ পৰা মিক্সিত নিদিব অলপ বস্তুখিনি ঠাণ্ডা হ'ব দিব লাগিব এতিয়া হৈছে এয়া মই এতিয়া মিক্সিত দি দিলোঁ অলপমান হৈ গৈছে পাত অলপমান আছিলে সেইবাবে আৰু আপোনালোকে জলকীয়াৰ পৰিমাণটো বেছিকৈ দিব পাৰিব আৰু বিশেষ বস্তুও নালাগে এইখিনি দিয়ে হৈ যায় সোৱাদ হয় খাবলৈ নিৰামিষ হ'লে এনেকৈ এখন চাটনি থাকিলে খাবলৈ ভাল লাগে
এতিয়া মোৰ চাটনি হ'ল আপোনালোকে এইদৰে বনাই খাব খাই পেলাই মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায় নিশ্চয় আপোনালোকে খাই বহুত ভালেই পাব গধূলি চাহৰ প্ৰিপাৰেশ্যন ভাইটি বনাই আছিলে সেইবাবে মই এনেই দেখুৱাই দিলোঁ তোমাৰ হাতখন You just always been a tighter rush that I've been laid back, yeah. I don't wanna skip steps, you know that. So if you're with it, then say yeah. I just need a little bit of patience. You need me, I know that you've been waiting. Down my number twice. দেশী বাৰ্গাৰ ৰেডি হৈ গ'ল হাই এভৰিৱান এতিয়া গধূলি হ'ল 4:30 বাজিলে দুপৰীয়া ভাত পানী খাই অলপ শুইছিলোঁ টোপনি আহি গ'ল এতিয়া চাহ পানী খাই লৈছোঁ আমি আৰু নিকিকো খোৱালো তাই টোপনি আহিছে আৰু আপোনালোকে জানিছেই মই চেনেলটো নতুনকৈ খুলিছোঁ মই ভিডিঅ'বোৰ দিয়াত কিবা নাজানিবও পাৰোঁ কথা কোৱাত ভুলো হ'ব পাৰে তেতিয়া প্লিজ আপোনালোকে মোক কৈ দিব তেতিয়া মই আৰু ভালকৈ ভিডিঅ' বনাই আনিব চেষ্টা কৰিব পাৰিম আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বাই বাই